Hello everyone, welcome to my channel Life and Living with Priyam. আজি আমি আহিছো এখন ৰিজৰ্টত এওঁলোকৰ অফিচৰ মানে ষ্টাফৰ লগত। ৰিজৰ্টখনৰ নাম হৈছে গাড়ী ৰিজৰ্ট। হাঁহি উঠিছে মোৰ শুনি, চাগে ইয়াৰ মিনিংটো বেলেগ হ'ব, নাজানো বাৰু গাড়ীৰ মিনিংটো কি হয়, বাট আমি ইয়াতে উইকেণ্ডটো ইয়াতে থাকিম বুলি ভাবিছোঁ। চ' দেখাম আপোনালোকক ৰিজৰ্টখন কেনেকুৱা হয়। সময়টো ভালে লাগিছে, ভিলেজৰ ভিতৰত হয়, অকণমান ভিতৰত, কিন্তু চব গ্ৰীনাৰী হয়, ভাল লাগিছে আহি। দেখাই আছোঁ ভিতৰত, আৰু ইয়াতে কিছুমান এক্টিভিটিজ আছে, আমি সেইবিলাকো কৰিম। চ' চাই থাকক আপোনালোকে। Say hi. এয়া মানুহবিলাকে ইয়াতে বহি আছে, চিল কৰি আছে, আৰু ইয়াতে বহুত ধুনীয়া বতাহ দি আছে। আজি ৱেডাৰটো বহুত বেছি ধুনীয়া। এইফালে চুইমিং পুল আছে। ৰাতি মানে বৰষুণ দিছিল, চ' আজি অলপ ঠাণ্ডা হৈ আছে পৰিৱেশটো। এইখন ৰেষ্টুৰেণ্টৰ ভিতৰত। হা, এক্সকিউজ মি, আপুনি অসমীয়া? অঁ আচ্ছা, অসমীয়া মানে লগ পাই গ'লো ইয়াতে আহি। কিটো वेलकम टू আচ্ছা, থেংক ইউ। চিয়াৰ্ছ চিয়াৰ্ছ। वेलकम टू यूट्यूब वेलकम टू Priyam channel. वेलकम टू प्रिया Life and Living with Priyam. वेलकम टू लाइफ एंड लिविंग प्रिया ইয়াতে এইবিলাক খেলি আছে ল'ৰাবিলাকে, সেইফালে ক্ৰিকেট খেলি আছে। বহুত ডাঙৰ এৰিয়া ইয়াতে, চব গেমছ খেলিব পাৰি। আৰু এইফালে আছে টিম খেলি আছে। এতিয়া আমি ৰুমত গৈ আছোঁ, ৰুমটোত। অঁ এনেকুৱা হয় ৰুমবিলাক ইয়াৰে, কেম্প টাইপৰে, সৰু কেম্প টাইপৰ। ইয়াতে থাকিম আমি আজি। এইটো থাকিম চাগে, এইটো থাকিম নেকি আমি? প্লাষ্টিক টাইপৰ। এইটো আমাৰ ৰুম। এইয়া এনেকুৱা ৰুম। ইয়াতে আমি গোটেইবিলাকে থাকিম আজি। অ' ইকো হৈ থাকে ন চাউণ্ডটো? আচ্ছা, এইয়া বাথৰুমটো বহুত ডাঙৰ, কিন্তু বহুত ডাঙৰ বাথৰুম। এতিয়া আমি এইবোৰ এক্টিভিটিজ কৰিম ইয়াতে। ইফালে চোৱা, কোৱা কিবা এটা। কেনেকুৱা লাগি আছে? কেনেকুৱা লাগি আছে? হাই বুলি কোৱা, চাই কিনে কিবা এটা কোৱা। বঢ়িয়া। চাইকেল ৰ'বা। ৰ'বা, তুমি এতিয়া নাযাবা হা বাবা, মই হেৰি কৰি দিম, সেই ভিডিঅ' কৰিম তাত যায়। চিট হা। পেডেল মাৰা পেডেল মাৰা। Nice experience it was. কেনেকুৱা লাগিল? মজা। মোক কিন্তু ইয়াতে অকণমান ভয় লাগিছে বাৰু, মানে মই শুনা পোৱা নাই সিহঁতে কি কৈছে। সিহঁতে পেডেল মাৰিব কৈছে, মই পেডেলটো ৰখাই দিছোঁ, চ' সেইটো মানে ৰখি গৈছে, তেতিয়া মোৰ ভয় লাগিছে আৰু অলপ। মজা। এনিৱে বহুত ভাল লাগিল। Say hi. Good luck. একদম ওপৰত উঠি গৈছে আৰু জিপ লাইন কৰিব বোলে। Easy.
চোৱা 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 এইফালে চোৱা আমি কিবা কিবি এক্টিভিটিজ কৰিলোঁ বহুত বেছি ভাল লাগিল ভাগৰো লাগিছে এতিয়া পানী খাব আহিছোঁ তাৰপিছত আমি ইনডোৰ গেম খেলিম খানা খাম দিনটো কিবা কিবি কৰি থাকিম আজি ৰাতিও থাকিম এয়া আমি এতিয়া আহিছোঁ ইনডোৰ এক্টিভিটিত এয়া চবে খেলি আছে वाओ कौन जीता कौन हारा कौन जीता ओ गेम है अभी ओके कैसे खेलते हैं इसको उसे मारना है उतना पता मुझे ಇನ್ನೊಂದಿಲ್ಲ ಬ್ಯಾಟ್ ಎಷ್ಟು ಕಿಲೋಮೀಟರ್ মাৰা ಸಮಾನ ಯೂಟ್ಯೂಬರ್ এইটো আমাৰ খানা এনেকৈ বুফে চিষ্টেম এতিয়া আমি লৈ খাম हे गाइस हाय खाना कैसा है सुपर मस्त मस्त है ना मस्त एकदम पैर के नीचे बैठ के हाँ पैर के नीचे बैठ के मैंने खाना खाया है यह है खाना ಬೆಲ್ಲ ಸಿಗೋಲ್ಲ ಹಿಂಗೆ ಓಪನ್ ಆಗ್ತದೆ ಗಾಳಿ ಸಕತ್ತಾಗಿತ್ತು ಬೆಲ್ಲ ಸಿಗೋಲ್ಲ আমি খানা খোৱাৰ পিছত আহিলোঁ চুইমিং পুলত গৈ আমি বহুত মস্তি কৰিলোঁ তো আপোনালোকক দেখাই আছোঁ আমি কি কৰিলোঁ চুইমিং পুলত আমি সুইমিং পুলত অকমান খেলিলোঁ তাৰপিছত আমি ৰেইন ডান্স কৰিব আহিলোঁ ইয়াৰ ওচৰতে ৰেইন ডান্স হৈছিলে তো আমি ৰেইন ডান্স কৰিলোঁ এনজয় কৰিলোঁ ঠিকছে এয়া আপোনালোকক দেখাইছোঁ এয়া সন্ধিয়াৰ ভিউ আমি চবে গা চা ধুই আহিলোঁ এয়া চব কাম হৈ গৈছে এতিয়া এয়া চব বন্ধ কৰিছে এইবিলাক ৰুম হয় ইয়াতে এইফালে কোনোবা নাচি আছে বাৰু এয়া আমাৰ গেং এইটো আমাৰ ৰুম want to tell something Hi. how is your experience It was nice out day out today yours yeah it was good আমি বহুত এনজয় কৰিলোঁ এতিয়া বনফায়াৰ হ'ব তো এতিয়া চব ৰেডি কৰি আছে আমি গোটেইবিলাকে বহি বহুত আড্ডা আৰু আপোনালোকেও কেতিয়াবা উইকেণ্ডত ইয়াতে আহিব পাৰে গাড়ী ৰিজৰ্ট বুলি ৰাতি থাকি যাব পাৰে ইয়াতে বহুত এক্টিভিটিজ আছে তাৰপিছত সুইমিং পুল আছে খোৱা লোৱা ইয়াতে প্ৰথমতে হৈ যায় এন্ট্ৰি ফিজতে চব বস্তু ইনক্লুডেড থাকে পিছদিনাখন আমি মানে অহাকালি ৰাতিপুৱাৰ ব্ৰেকফাষ্টো ইয়াতে কৰি যাব পাৰিম লাঞ্চ কৰিলোঁ ডিনাৰ কৰিম আকৌ আমি টিও খালোঁ কেনেকুৱা লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে পুৰা ফ্ৰেণ্ডছৰ লগত আহিছোঁ আগৰ ফ্ৰেণ্ডছৰ লগত আহিছোঁ আগৰ অফিচৰ ফ্ৰেণ্ডছবিলাক আছে চব ইয়াতে বনফায়াৰ হৈ আছে অলপ পিছত মই ডিনাৰ কৰিব যাম খুব ভাল লাগিছে ৰিজৰ্টত বহুত বেছি এক্টিভিটিছ আছে কিবা কিবি কৰিলোঁ আৰু তেনেকুৱাই ঠাইখিনিৰ নাম কৈ দিয়ক ঠাইখিনিৰ নাম বেংগলোৰৰ ওচৰতে বিদেদী বুলি কয় গাড়ী ৰিট্ৰিট এইটো হেৰিটোৰ নাম চাই পি লো চাই পি লো चाय पी लिया একচুৱেলি বহুত জমনি কথা এটা হ'ল তো মই ভিডিঅ' নকৰি নোৱাৰিলোঁ মানে এনেকুৱা হৈছে যে মোৰ ভাত খাব একদম ইচ্ছা নাই মই কৈ আছোঁ কি মোৰ খাব মন নাই হা সিহঁতে মোক মানে কানাড়া ভাষাত শিকাই আছে যে কেনেকৈ ক'ব লাগে আৰু মই সিহঁতক অসমীয়া শিকাই আছোঁ চ' সিহঁতৰ মুখত অসমীয়া শুনি ইমান মোৰ মানে হাঁহি উঠিছে তো মই আপোনালোকক শুনাম সিহঁতে কেনেকৈ কয় আৰু মোকো ক'ব দিব সিহঁতে ময়ো ক'ম বাৰু
সঞ্জু ইউ উইল সে অলপ অলপ খাবই লাগিব অলপ অলপ সবাই লবিব লাগিব 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 অলপ অলপ খাবই লাগিব খাবই লাগব আলু পোলাও রাগি বল সঞ্জু সে অলপ অলপ খাবই লাগিব খাবই লাগিব অলপ অলপ খাবই লাগিব ಸ್ವಲ್ಪ ಸ್ವಲ್ಪ ಊಟ ಮಾಡಿ স্বল্প স্বল্প উঠা মাৰি মানে তাৰ মানে কৈ দিয়া তাৰ মিনিংটো হ'ল যে যিমানে ভোক নালাগে কিয় অলপ অলপ খাবই লাগিব সেইটোৱে একচুৱেলি সিহঁতে বুজাব বিচাৰি আছে চ' আপোনালোকে মই যিটো ইমান মানে এনজয় কৰিলো এইটো শুনি চ' আপোনালোকে এনজয় কৰক স্বল্প 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 উঠা মাৰি স্বল্প স্বল্প উঠা মাৰি অ'কে স্বল্প স্বল্প উঠা মাৰি এটা মই শিকিলো আজি ভাই তুমি ভাল পাও কৰে কৰে বঢ়িয়া বঢ়িয়া চ' আমি এদিন থাকিলোঁ ৰাতি থাকিলোঁ বহুত এনজয় কৰিলোঁ এতিয়া আমি যাওঁ ব্ৰেকফাষ্ট কৰিলোঁ ৰাতিপুৱা ইয়াতে তো এতিয়া আমি যাব ওলাইছোঁ এয়া আমাৰ ট্ৰিপ মানে গ্ৰুপটো আগত গৈ আছে এয়া বহুত ভাল লাগিল এনজয় কৰিলোঁ আৰু চ' নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই